जायखौ जादों दा सिन्दुरखौ लादों खाथियाव लादों बेजों संसार जागोन होननानै लादों ना बेलेग प्राइस लादों लानायाथ' बिदिनो जों सानैजों थांनो होननानै लादोंमोन बाट दायो बुजिलायनाय गैयाना जों सानैजों गेजेराव दा नों सिगांनो सिन्दुर लायनि सिगाङावनो नों जुदि बिसिफोरखौ जुदि बुजायगोनबा दा सिन्दुर लानायनि उनाव मानसिखौ नाङा होनबा बोरै जागोन जों बेखौ न'आव थांनानै रायज्लायगोन नों खृष्टान ना हिन्दु ओमफ्राय नोङो हेफाजाबनि थाखाय कल खालामहरदोंमोन ना एसे ओमफ्राय दा नों मा सानो बेखौ आंनो खोन्थाबाय जिखुनु बयनिबो सिगाङाव मा लुबैयो मा लुबैयो हेफाजाब लुबैना नोंखौ अलरेडि आसामनिफ्राय लांनो इनफरमेसन हरखादों मिथिबाय दा नोङो न'आव थांगोन ओमफ्राय बेखौ बहायनो दोननांगौ बेखौ गुवाहाटी सिरियाखानायाव लोगो हमनो नागिरदों ओमफ्य बेयो सानैजों फेस टु फेस लोगो मोनलायनानै मोजां मोनलाय मा गेम सिगांनिफ्रायनो गेम गेलेनो मा गेम गेलेयो नोंसोरलाय फ्रि फायार फ्रि फायारनिसो होमबालाय मबाइलनि खालामो आंनिसिंसो मिनियाबा गैया दा होमबा दा नोंसोरो बेनिफ्राय दानो बड'लेण्ड गेस्ट हाउसआव थांनांगौ सानैबो दानो गला बुक खालामनो फैसा दंना गैया जों बेखौ मिथिया नोंसोर दानो थांनांगौ नैबे सार लाना थांगोन आरो लामायाव माबा मोनसे प्रब्लेम खालामोब्ला नायखा सानैबो मिथिया बेखौल' थांगोन सोरबा बे दिगदार खालामथारगोन बेखौ खालामा जोंहा गेस्ट हाउस दं बड'लेण्ड गेस्ट हाउस बेसेबां थांगोन बेखौ सारमोन ना सारमोना लानानै गामिनिफ्राय नोंसिना माबाफ्रा गामिनि रायजो रायजो मा मोनबाय আমি এটা কথা কওঁ ৰন্ধনজনী ভাল পাইজনী আহিছে ল'ৰা ছোৱালী আগত বিয়া পতা আছিল নেকি নাই নাই না এতিয়া কি হ'ল আমি ইয়াত জাষ্ট বৰ্তমান ৱাইফাই ৰেজিষ্ট্ৰেশ্যনৰ পৰা আমি ইয়াত ফুৰিবলৈ কাৰণে আহিছে না এতিয়া কি হ'ল আমি একো ডিছকাছ কৰিব নোৱাৰে আমি জাষ্ট কি হৈ আছে কেনেকুৱা হৈ আছে কি চিটুৱেশ্যন হৈ আছে এইটো সুধিবৰ কাৰণে আমি ইয়াত আহিছে এতিয়া কি হ'ল তহঁতৰ ইয়াৰ পৰা আজি এইটো টাইমতে বৰ্ডাৰলাইন হাউচত যাব লাগিব কিয়নো তাত আমাৰ লিডাৰবিলাক আছে আমাৰ ছাৰবিলাক তাতে আছে তহঁতৰ লগত কথা পাতিব ফুচফাচ কৰিব তহঁতৰ ঘৰৰ পৰা কথা পাতিব সিহঁতৰ ঘৰৰ পৰা সিহঁতৰ কথা পাতিব যদি তহঁতৰ ঘৰৰ পৰা দুজনৰ এগ্ৰী হ'লে তহঁতক বিয়া পাতিব পাৰিব বুজি পালে কথাটো আজিকালি কি হ'ল তইতো বেলেগ মানুহ ই বেলেগ মানুহ হয় না তহঁতৰ নিউজ চাই মোবাইল আছে হয় না নহয় সব কথা আৰু গম পাই তহঁতে আৰু ইয়াৰ কিমান বয়স আছে তোৰ কিমান বয়স আছে এইটোও জানে কিমান বয়সৰ পৰা বিয়া পাতিব পাৰে এইবিলাক চব জানিব বই কৰিবলৈ কথা নাই হা তাতো আমাৰ মানুহ আছে তহঁতৰ মানুহ আছে সব মানুহ আছে খালি বড়ো মানুহ এইটো কথা নহয় গম পাইছে বই কৰিব নালাগে খাবলৈ পাব শুবলৈ পাব সব জায়গাত আছে ঠিক আছে এইটো কাৰণে আমি ইয়াত কাৰোবাৰ গালি শুনিবলৈ কাৰোবাৰ মাৰিবলৈ সেইবিলাক আমি এইগুলো কৰিব অহা নাই ঠিক আছে সেইকাৰণে তই ডিউটি কৰি আছে ডিউটি কবি মই কালি আহিব নোৱাৰিব এইটো এবাৰ কথা পাতিখিনি তুই তাত যাবি তহঁতৰ লগত ই যাব বই কৰিবলৈ একো কথা নাই আপোনাৰ আমাৰ ইয়াতে আছে আপুনি চাবাকি কৰিবলৈ কিবা কৰিব নালাগে যি হৈছে যেনেকুৱা ঘটনা হৈছে দুজনৰ লগত কথাটো মিলিব লাগিব কিন্তু মই এইটো চিধা কথা কৈছো এতিয়া যাব নাই মই মানে নেক্সট তহঁতৰ ক'ব নালাগে তোৰ লগৰীয়া না এইটো একে কোম্পানীতে কাম কৰে না এই যিজন মানুহটো আমাৰ ৰুমত লৈ কিনি সিহঁতক আনি কিনি আমাক এনেকুৱা তেনেকুৱা কৰিছে এইটো কথা ক'ব নাপাব কিন্তু জাষ্ট আমি সিহঁতক ইনফৰমেশ্যন বুলি কৈ কিনি আমি আহিছে আৰু এটা ইনফৰমেশ্যন কৰা নাই তোৰ লগত জনী আছে ই ইনফৰমেশ্যন কৰিছে এতিয়া গেষ্ট হাউচত যাম বুলি কোৱা যে মোক কৈ আছো এতিয়াতো যাবই লাগিব উপায়তো নাই এতিয়া थांगोन ना नोङो जाबो दानो थांगोन ना एग्रिखा
नोंसोरो न'आव थांनोबाबो এতিয়া মোৰ অলপ শুনক সিহঁতৰ ঘৰৰ মানুহ জানে বা ঘৰৰ মানুহ এইটো কথাটো চিন্তা কৰিব নালাগে তহঁতৰ বিয়া পতা নাই এনে মন্দিৰত দুজনৰ লগত হিন্দু লগাইছে এইটো কোনো মানুহ গম নাপায় এটাৰ আৰামত তহঁতক চব চুপ কৰি কিনি বিয়া পাতি কিনি দিব সিহঁতে ঘৰৰ পৰা যদি এগ্ৰী হয় ঘৰ পৰাটো আমাৰ লগতো কথা পাতে বা কথা পাতি বুলি এইটো জানে আমি ঘৰতো গৈছো সিহঁতৰ ঘৰৰ লগত কথা পাতিছো পাতা নাই সেইটো গম নাপাওঁ এতিয়া জাষ্ট সি উঠনি মানে ইনফৰ্ম দিছে সেইটো হিচাপে আমি আহিছো তহঁতকেইটা লগ পালো কথা বতৰা পাতিলো এতিয়া আমি চব কথাই মানে ক্লিয়াৰ কৰিব নোৱাৰো ইয়াত ক্লিয়াৰ কেনেকৈ কৰিম মেইন মানুহ আছে এই কিবা গেষ্ট হাউচত আছে আমাৰ হাই লেভেলৰ মানে কি তাত এনেকৈ মানে আৰামছে কথা পাতিব তাত আজি এতিয়া যাব লাগিব এতিয়া গৈ পেলাই মানে কালি এতিয়াতো নহ'ব কালি ৰাতিপুৱা কথা পাতিব আহিব ঠিক আছে হ'ব পাৰে এতিয়াই হ'ব পাৰে আপুনি কিবা মনত কিবা ভাবি আছে নেকি নাই তেনেকুৱা ধৰক একো হ'ব নাই সিও মোৰ ঘৰত গৈছে ময়ো তাৰ ঘৰত গৈছো কাৰণ আমাৰ ঘৰত দুই ঘৰ মানুহ মিলে মেইন কেছটো সি মানে যাৰ ঘৰত আছিলে তাৰ মালিকটো অলপমান প্ৰব্লেম কৰি আছে মানে সিহঁতৰ ঘৰৰ পৰা ছোৱালীজনী অহাৰ কাৰণে সেইটোৱে প্ৰব্লেম কৰি আছে কিন্তু আমাৰ ঘৰৰ প্ৰব্লেম নাই সিহঁতৰ ঘৰৰ প্ৰব্লেম নাই সুধি চাব সিহঁতৰ ঘৰৰ পৰা দিয়া নাই কিন্তু সিহঁতৰ এই যোনটো ই আছিলে যোনটো মালিকৰ ঘৰত সেই মালিকটোহে এনেকা প্ৰব্লেম কৰি আছিলে কিন্তু সিহঁতৰ ঘৰৰ পৰা অলৰেডি আমাৰ